কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু? বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। বলক আজি ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ প্ৰশ্ন নং 1 হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে উত্তৰ শুক্ৰ গ্ৰহ। আজিৰ প্ৰশ্ন নং 2 সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই? ইয়াৰ উত্তৰ হৈছে উত্তৰ বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই। আজিৰ প্ৰশ্ন নং 3 উপগ্ৰহ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হৈছে উত্তৰ কোনো গ্ৰহ এটা কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক উপগ্ৰহ বোলে। আজিৰ প্ৰশ্ন নং 4 আমাৰ কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে উত্তৰ শুক্ৰ গ্ৰহক। আজিৰ প্ৰশ্ন নং 5 পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো? ইয়াৰ উত্তৰ হৈছে উত্তৰ ইউৰেনাছ গ্ৰহ। বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।